দিল্লী দুৰণীয়া আৰু বঙালী গাঁৱৰ সংযোগী পথৰ দুৰৱস্থাৰ বাবে শুকুৰবাৰে গাঁৱৰ পুৰুষ মহিলাসকলে পথ অৱৰোধ কৰি পৰিৱেশ উত্তল কৰি তোলে। আজি 10 বছৰে এটাও শিল নপৰা এই পথটোৰ অতি শীঘ্ৰে মেৰামতি দাবী জনাইছে গাঁৱৰ পুৰুষ মহিলাসকলে। উল্লেখ্য যে প্ৰতিবাদস্থলীত চক্ৰ বিষয়া উপস্থিত হোৱাত পথ অৱৰোধ উঠাই লয় প্ৰতিবাদকাৰীসকলে আৰু চক্ৰ বিষয়াৰ জৰিয়তে জিলা উপায়ুক্তলৈ এখন স্মাৰক প্ৰেৰণ কৰে এই অৱৰোধস্থলীৰ পৰা। ৰাইজেও ইয়াত অহা যোৱা কৰে, যিহেতু 5খন স্কুল আছে আমাৰ ইয়াত চৰকাৰী, ল'ৰা ছোৱালী যোৱা অহা বহুত মানে পঞ্চায়ত অফিচো আছে, বহুত অসুবিধা হয়। আমি প্ৰথমতে CMD ছাৰলৈ BBS CMD ছাৰলৈ আমি এপ্লিকেশ্যন কৰিছিলোঁ যে ছাৰ আমাৰ NOC-খন দিয়ক। তেখেতে ক'লে আমি ৰিটেন NOC নিদিওঁ, আমি দিব নোৱাৰোঁ, যিহেতু আপোনালোক ৰাস্তা অসুবিধা হৈছে আপোনালোক বনাই লওক। সেইষাৰ কথা তেলী ছাৰ ডাঙৰীয়া MPU ছাৰো আছিলে, থানাত যিহেতু মিটিং এখন হৈছিলে, ভট্ট ডাঙৰীয়া এডমিনিষ্ট্ৰেটিভ অফিচাৰো আছিলে, আমাৰ চেয়াৰপাৰ্চনো আছিলে টাউন কমিটি, আৰু তেতিয়া কোৱা হৈছিলে যে আমি ৰিটেন নিদিওঁ আপোনালোক বনাই লওক। কিন্তু টাউন কমিটিয়ে বাৰে বাৰে কৈছে যিহেতু ৰিটেন এখন নিদিয়ালে আমি এইটো কেতিয়াও ষ্টেপ ল'ব নোৱাৰোঁ, আমাক লিখিত ৰূপত লাগিব। বাইচান্স যদি ৰেলৱে আকৌ আহি পাছদিনাখন যদি আমাক ধৰে তেতিয়াহ'লে আমাৰ কাৰণে অসুবিধা হ'ব। কিন্তু আমি স্কুলৰ কাৰণে হৈ গ'ল, মানুহ অহা যোৱা চাকৰিৰ কাৰণে হৈ গ'ল, বহুত বেয়া, ইয়াত এক্সিডেণ্টো হয়। কিন্তু আমি কৈছিলোঁ মেৰামতি কৰি দিবলৈ, কিন্তু সেইখিনিও কথা গুৰুত্ব দিয়া নাই। আমাৰ ওচৰত তথ্য আছে, আমি 15 চনৰ পৰা দিয়া আমি এপ্লিকেশ্যনবিলাক দিয়া আছে, এপ্ৰুভ কৰা আছে টাউন কমিটি চেয়াৰপাৰ্চনৰ। আমি দিছিলোঁ চেয়াৰপাৰ্চনক, কেইবাখনো দিয়া হ'ল। আমি ডিব্ৰুগড়ৰ DC ছাৰলৈ দিয়া হৈছিলে, আৰু আমি SDC-লে আজি আমি লিখিছোঁ। টাউন কমিটি চেয়াৰপাৰ্চনলৈ আমি কেইবাখনো লিখা হ'ল, ৰাইজৰ চহীও আছে তাত, আৰু স্কুলৰ ষ্টুডেণ্টে আৰু হেড টিচাৰবিলাকৰ ৰিমাৰ্কছত লিখিও দিছিলে যে বহুত নেচেচেৰী হয় এখন ৰাস্তা। কিন্তু আজিলৈ এগাড়ী কি এটুকুৰা শিলো নপৰিলে। এতিয়া মানে বহুত বেয়া হৈ যোৱাৰ কাৰণে আমি বাধ্য পৰি মানে আজি এইটো কাৰ্যসূচী ল'বলৈ আমি মানে সাজু হৈছোঁ। আৰু যদি ৰাস্তাটো তেনেকৈ ভাল নহয় তেনেহ'লে আমি ইয়াতকৈ মানে জংগী আন্দোলন কৰিম। কাৰণ মই এটা কথা আমি ৰাইজে ক'ব বিচাৰিছোঁ, আজি তিনিচুকীয়া হৈ গ'ল, ডিব্ৰুগড় লাহোৱাল হৈ গ'ল, ৰেলৱে ট্ৰেকৰ কাষৰ ৰাস্তাটো পিচ ৰোড। আমাৰ এই ৰাস্তাটোৰ পেচেঞ্জাৰ ট্ৰেইনখন নাযায়, এখন মালগাড়ী যায়, হেৰিখন যায়, ট্ৰেইনখন কাৰণে আমি বিচাৰিছোঁ গোটেই ৰাইজে যে এই ৰাস্তাটো হওক। আমি কিন্তু টাউন কমিটিত কৈছোঁ ঠিক আছে ব্লক নিদিয়া, তুমি কিন্তু এই ৰাস্তাটো কিন্তু মেৰামতি ভালকৈ কৰি দিয়া, একদম তিনিগুণীয়ালৈকে 5খন গাঁও। আৰু ৰাইজ 5খন গাঁৱৰে আছে, আৰু স্কুল 4খন, সেইখন লগাই 5খন পৌৰসভা আৰু এটা PWD বিভাগ থকাৰ পিছত আৰু BBS কৰ্তৃপক্ষ থকা এটা BBS ব্যাগম মানে থকাৰ পিছত আজি এই ৰাইজে যিটো ভুক্তভোগিব লগা হৈছে, এইখিনি কাৰণে কাৰ গাফিলতিৰ কাৰণে আজি এই ৰাস্তাটো হৈ নুঠাবলৈ আলোচনা কৰিব। লগতে আপোনাৰ PWDৰ বিষয়ে কৈ দিলে আপোনালোকক যে তেখেতেও কথা পাতিব, আৰু মোৰ অনুৰোধ থাকিল আপোনালোকৰ ডিপাৰ্টমেণ্টৰ লগে যে যিমান সোনকালে পাৰে আপুনি মেৰামতিটো আৰম্ভ কৰিব। আমাৰ অফিচৰ পৰা স্কুল আছে, আৰু আমাৰ অফিচৰ পৰা যিমানখিনি পাব আমি আপোনালোকক ছাপোৰ্ট কৰিম। চ' এতিয়া নামৰূপৰ পৰা সমীৰণ বৰুৱাৰ পথ, দৈনিক গণবাৰ্তা।